Hello friends, welcome back to my Lipika Baruah YouTube channel. আশা কৰো সকলো ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা বাৰ্থডে vlog। আহকচোন আজিৰ vlogটো কেনেকুৱা হয় আমি চাই যাওঁ কি হয় vlogটোত। মানে মৃন্ময়হঁতৰ ঘৰত এটো হল বাৰ্থডে বয়। মই এতিয়া এনে আহিছো আৰু ওচৰতে অকন পিছত আকৌ ভালকে আহিমগে। তাক মানে মই টিউচন কৰোতে সতে সি এসপ্তাহ মান আগৰ পৰা মোক মাতিয়ে আছে বাৰ্থডেলে যাবা হয়নে? আজি ৰাতিপুৱা মাতিছে সেইকাৰণে মই একদম গা ধুই উৎপাতকে আহিছো আৰু এতিয়া আমি কি কৰিম তাৰপিছত ডেকোৰেশ্যন ধুনীয়াকৈ সজাম তাৰপিছত আপোনালোকেও চাই থাকিব আমি কেনেকৈ কি কৰোঁ। এয়া দেখিছে মই ইমান জোৰছে বেলুন ফুলাইছোঁ। এই কামটো আচলতে মই বিৰাট বেয়া পাওঁ, ঘৰততো নকৰোঁৱেই, কিন্তু এতিয়া সি মাতি আনিছে যেতিয়া মৃন্ময়, গতিকে কৰিছোঁ আৰু ফুলাব। কিন্তু দেখিছে নহয় ভাগৰ লাগি গৈছে। এই ব্লগটো আচলতে কেইবাদিনৰো হৈ গ'ল বনোৱা, মানে কিন্তু এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ, আজিহে বনাইছোঁ। কেনেকুৱা পাইছে আপোনালোকে জনাবচোন দেই। বাৰ্থডে বয়ৰ দেউতাক আহিছে ছানগ্লাছ লগাই পুৰা ষ্টাইল কৰি। বাৰ্থডে বয়তকৈ দেউতাকৰ ষ্টাইলটো বেছি হৈছে ন? কিবা এটা কওক, ভিডিঅ' বনাই আছো মই। আজি আপোনাৰ ল'ৰাটোৰ বাৰ্থডে কেনেকুৱা লাগিছে? অনুভৱ কেনেকুৱা? ইমান ডাঙৰ হৈ গ'ল এগৰাকী সুন্দৰী যুৱতী। সুন্দৰী কি কব আপোনাৰ পাকঘৰ দায়িত্বলৈ কেনেকুৱা লাগিছে? বেয়া লাগে নে? এনে হেৰি এক্সট্ৰা মোনা এটা আনিছিলে নাই? মোনা এটা আনি মানে আপুনি পাকঘৰ ফালে চাই থাকিব দেই। মাজে মাজে অকণ সোমোৱাইছো আৰু এটা দুটা বাদামৰ পেকেট এটা পালো, তাপাও সোমোৱা। এইখিনিতে মানে সি কৈ আছে দেই, সি বোলে এক্সাইটেড হৈ আছে কেকটো কাটিবলৈ, আৰু তাকে আমি কিবা কিবি কৈ ধেমালি কৰি আছিলোঁ। তেনেকুৱাতে সি বজাৰলৈ যাবলৈ ওলাইছে। তাৰপিছত মই গ'লোঁ পিছফালে অলপ চাওঁগৈ। এয়া ককা কিবা কিবি বনাই আছে, মাছ ফ্ৰাই কৰি আছে। আৰু এইজনী আইতা কি কাটি আছা? হ'বনে ইমানখিনিয়ে? গোটেইখিনি অকলে অকলে কাটিলে? বল আছে অকলে অকলে এটা খানা বনাই দিব পাৰে? জোৰ আছে। আৰু এয়া মা বাৰ্থডে মেইন, কাৰণ ৰান্ধনীজনে মেইন। কাকা ৰান্ধনী নহ'লে একো খানা নহ'ব, খাবলৈ নাপায়। কাকা ন? কাকা আমাৰ চবৰে কাকা দেই। কাকাৰ আজি অনুভৱ কেনেকুৱা? ভাল অনুভৱ? ইমান ডাঙৰ খানা বনাইছে। আপুনি অকলে বনালে ন? ছুটি ললা? মোৰ ইমান কষ্ট হৈছে। আমি কৈছো গাইছ, মই কেইটামানহে ফুলাইছো। আমি মানে ইমানেই টেলেণ্টেড গাইছ, এইকেইটা কেনেকৈ ফুলাম তাকো নাজানো। মানে কেতিয়াও কিবা ডেক'ৰেট কৰিলে গুৰুত্ব নিদিওঁ যে কেনেকৈ কৰিছে, আৰু লাষ্টত গৈ আমি মানে চাৰ্চ কৰি চালোঁ, তাৰপাছত আমি ফুলাইছোঁ। তাকে কৈ পেলাই হাঁহি আছিলোঁ। গাইছ চাই থাকক আমি কি কৰি আছো, দেখিছে নহয়? আৰু গুচি নাযাব কিন্তু, খোৱা বোৱাবোৰ আছে। কি আইটেম খাবলৈতো নাপায়, আপোনালোকে চাবলৈ পাব, তথাপিও চাবলৈকে ৰখিব। আমি কেনেকৈ সৰহকৈ খুৱাব লাগিব আকৌ। হ'ব 5 বাতি মাংস খাই দিবা। 5 বাতি নহয়, 5 বাৰ ভাত খাই যাম ইয়াত। হ'ব খিনি লওঁতে তুমিও মোক সহযোগ কৰিবা। কেইটামান লৈ যাব লাগিব নেকি? মই আধা হ'ব ন? 50-50? হ'ব তেনেহ'লে ৰৈ দিম। মা গিফ্ট বিলাক বোলে 50-50 হ'ব। এতিয়া মই কি নিজৰ নিচিনা পা ন? আৰু টিউচনত মই নিজৰ নিচিনা, তেতিয়া লোকৰ নিচিনা নহয়? কেনেকে বকো মই? কেনেকে গালি দিম? কিমান গালি দিওঁ? ঠিকছে গালি দিওঁ নে? নিদিয়া? এইখিনি কম হৈছে বোলে। তাক টিউচনত দিয়া গালিখিনি কম হৈছে আৰু বেছিকে দিম? বহুত কম, ঘৰতকেতো বহুতে কম। ঘৰতকেতো কমে। সি কৈ থাকে হেনো ঘৰত মই বোলে টিউচনত বেলেগকে চাওঁ। এতিয়া দেখিছে এনেকে আছে, কিন্তু টিউচনত একদম পুৰা চুপ থাকে দেই। তেতিয়া একে ফুল হৈ থাকে, তেতিয়া একদম পুৰা চেঞ্জ হৈ যায় ন? তেতিয়া গোটেই কেকটো দেখিছে ইমান ধুনীয়া। আৰু এইফালে এতিয়া বাৰ্থডে বয়ৰ মাকক দেখাইছো। এতিয়াও মেকআপ কমপ্লিট হোৱা নাই ন, লিপষ্টিক বিচাৰি পোৱা নাই, তথাপিও দেখাইছো। এতিয়া কওক আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ কেনেকুৱা আৰু ভালে লাগিছে। আজি ল'ৰাটো 11 বছৰ পুৰা হ'ল, যথেষ্টখিনি ডাঙৰ হৈছে আৰু
ভাল লাগিছে ভাল লাগিছে ন আমাৰ মানে ওচৰতে সেইকাৰণে হাজৰটো চলি থাকে এবাৰ আহিছো তাৰপিছত আকৌ ঘৰলৈ যাওঁ এতিয়া ন আকৌ আহিমগে কওকহে আহক আহিবা বুলি আহিবা জবৰদস্তি কৰক আকৌ আহিবাগে নেকি বহুত কাম আছে সোনকালে আহিবা যোৱা এতিয়া তাৰপিছত এইফালে দেখিছে ৰেডি কৰি লৈছে কেক চেক আপোনালোকে চাগে ভাবিছে মানুহৰ হাতকেইটা কেলে দেখাইছে বাৰু আচলতে মই এইখিনিতে মোবাইলটো থৈছিলোঁ ভিডিঅ' কৰিবলৈ আৰু চাওক ক'ত সোমাই গ'ল মই নিবলৈ আহিছোঁ এতিয়া দেই নাজানো আৰু গাইজ কিমান বেছি ভালকৈ বনাব পাৰিছোঁ ভিডিঅ'টো চাইছে এতিয়া প্লিজ লাইক এটা কৰি দিব ভাল লাগিব আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আগলৈ ভাল কৰিবলৈ চেষ্টা কৰিম যিহেতু নতুন চেষ্টা কৰিছোঁ যিমান পাৰে ভাল কৰিবলৈ চাই থাককচোন এয়া দেখিছে গাইজ কেক খোৱা পৰ্বও কিন্তু দেখাম আৰু বাৰ্থডে চংটো মিউট কৰি দিলোঁ কাৰণ জানে আমাৰ কণ্ঠবোৰ পূৰা ছিংগাৰৰ নিচিনা কুকিল কণ্ঠ সুৱদি সুৰীয়া মাত মিঠা ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিয়ক গাইজ চাওঁ বাৰ্থডে চবতকৈ ডাঙৰ ল'ৰাটো এইটো ন হয়নে নহয় এয়া মানে কেকটো যে আমি খাইছিলে কেক বনাইছে খুৰীজনীয়ে আপোনালোকক কাৰোবাক লাগিলে কণ্টেক্ট কৰিব পাৰিব ন কামপুৰতে থাকে ন পাচনি জাৰত বিচাৰি খুচাৰি আহিব পাৰে যাক লাগে ডিছখন লৈ কি অনুভৱ খালি ডিছখন কি ক'ম আৰু সুখ নে দুখ সুখে যেনিবা শব্দবিলাক দুখটো দিব আমি ইমান শিক্ষক চাওঁ আৰু এই বাচ্ছা পাৰ্টি এম ইন লাইফৰ ওপৰত মোৰ লগত পিকচাৰ চলি আছে কিন্তু শুনা মানুহ সিহঁতৰ ধেমালি সৰু ল'ৰা ছোৱালী তাৰপিছতে চাই থাককচোন ভিডিঅ'টো সকলোকে আৰু অকণমান প্লিজ লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বস্তুটো মই নিজে চাব লাগিব ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব বাই বাই ইমানেই আছিল আজিৰ ভ্লগটো গাইজ বাই থেংক ইউ ফৰ ৱাচিং